কৰিব পৰা বিষয়টো যাতে ব্যৱস্থাটো যাতে বা তেনেকৈ কেপাচিটিটো যাতে হয় সেইটো আমি চাব লাগিব। সেইকাৰণে আমি চৰকাৰত অহাৰ পিছতে এটা কেৰিয়াৰ সাৰ্ভে আৰম্ভ কৰিছো যে আমাৰ ইয়াত কিমানখিনি ল'ৰা ছোৱালীয়ে কি হ'ব বিচাৰে, ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ। কাৰণ ইয়াত ইমান ভাল এটা ইকোচিষ্টেম বা তেনেকুৱা ভাল এটা পৰিৱেশ নাই। আমি যেতিয়া পঢ়ি আছিলো হাই স্কুলত, আমাক চিনিয়ৰসকলে সুধিছিলে হাই স্কুলত পাছ কৰিলে কি কৰিবা, তেতিয়া আমি কৈছিলো পাছ কৰি ল'ম চাওঁ বুলি কেনে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰী পঢ়িলো, সায়েন্সত পঢ়ি আছিলো। তেতিয়া সুধিলে যে কি হ'বা, মানে সায়েন্সত পঢ়িছা পাছ কৰি কি হ'বা, তেতিয়াও কৈছিলো যে চাই ল'ম হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰি। পিছত বিএসসিৰ নাম লিখিলো, তেতিয়া সুধিলে মানুহবিলাকে যে বিএসসি পঢ়িবলৈ আহিছা পাছ কৰি কি কৰিবা, তেতিয়াও ক'লো যে চাওঁ পাছ কৰি ল'ম। তাৰমানে এইটো এই কাৰণে ক'ব লগা হ'ল যে মোৰ নিজৰ ওপৰত কনফিডেন্স নাই, পাছটোৱে কৰিম না নকৰিম সেইটো কনফিডেন্স নাই। তো এই যে আমাৰ এটা পৰিৱেশ যে ল'ৰা ছোৱালী যে ড্ৰিম নাই, কোনো এম নাই বুলি কৈছে, ইয়াত অলপ আমাৰ শিক্ষকসকলে ৰোল ল'ব লাগিব। আমাৰ গ্ৰাম্য অঞ্চলৰ গাৰ্জেনবিলাক বহুত ব্যস্ত থাকে ৰটি কাপৰা মোকানৰ কাৰণে, মানে ৰাতিপুৱাৰ পৰা গধূলি। আৰু আমাৰ ট্ৰাইবেল বিলাকৰ অলপ চিন্তাধাৰাটো আৰু অলপ বেলেগ। ৰাতিপুৱাৰ পৰা মা দেউতা মাছ বিচাৰিব লাগে, চব্জি বিচাৰিব লাগে, ৰাতিপুৱাৰ সাজ খালে গধূলি খাব লাগে, ইয়াত বহুত ব্যস্ত থাকে। আৰু মই গাঁৱত বহুত অভিভাৱক শুনিছো যে এই ল'ৰা ছোৱালীটো স্কুলত গ'লে শান্তি পাওঁ আৰু ঘৰত থাকিব নালাগে, মানে ল'ৰা ছোৱালী থাকিলে কষ্ট পায়। তো এতিয়া যদি ল'ৰা ছোৱালীক যদি মাক দেউতাকো যদি ৰাস্তা দেখুৱাব নোৱাৰে, টিচাৰ সকলে যদি ভালকে পঢ়াব নোৱাৰে, টিচাৰ সকলে যদি কষ্ট পায়, তেতিয়া ভাল নহ'ব। ল'ৰা ছোৱালী টিচাৰৰ লগত হয় 4 ঘণ্টাৰ পৰা 5 ঘণ্টা 24 ঘণ্টা থাকে, বাকীখিনি অভিভাৱকৰ লগত বা ঘৰত বা গাঁৱত বা হোষ্টেলত থাকে। এই 4 ঘণ্টা যে 5 ঘণ্টা আমি যে ল'ৰা ছোৱালীক পাইছো, সেইখিনি সময়তে আমি ফ্ৰেণ্ড ফিলচফাৰ গাইড হিচাপে আমি কামটো কৰিব লাগিব। মানে আমি ষ্টুডেণ্ট সকলক আমি ষ্টৰিও শুনাব লাগিব, মোটিভেটো কৰিব লাগিব, আৰু তেখেতসকলক জীৱনৰ প্ৰতি লক্ষ্য এটা আনিবৰ কাৰণে যি কাম কৰিব লাগে সেইটো অলপ কৰিব লাগিব। তো সেইকাৰণে মই আপোনালোকক মই অনুৰোধ কৰিছো, আজি এপইণ্টমেণ্ট পাব, অহাকালিৰ পৰা আপোনালোকে স্কুলত মাষ্টৰ হ'ব, ক্লাছ কৰিব, তো ট্ৰেইনিংটো মাজে মাজে হ'ব। কিন্তু মই ভাবো যে শিক্ষকতা যিটো আছে সেইটো এনে চাকৰি নহয়, মানে নৰ্মেল চাকৰি। এইটো চাকৰিৰ লগতে ইট ইজ এন আৰ্ট। সেইকাৰণে কোনোবা ফাৰ্ষ্ট ক্লাছ MA পাছ কৰা গোল্ড মেডেলিষ্ট এজনক তেনেকুৱা শিকাব নাজানিব পাৰে, যোনে 3rd ডিভিজনৰ পাছ কৰাও ইয়াতকে ভাল শিকাব পাৰে। মোৰ নিজৰ জীৱনতে এটা এক্সপিৰিয়েঞ্চ, মানে মই জেমেট্ৰিটো মানে মেট্ৰিক পৰীক্ষা দিবৰ কেইমাহমান আগলৈকে ভালকে বুজিব পৰা নাছিলো। আমাৰ গাঁৱত মানে 5 বাৰ মেট্ৰিক ফেল কৰা এজন মানুহ আছিলে, ইয়াৰ তাত গ'লো মই, সি সদায় মেথছতে পাছ হৈ বেলেগত ফেল হৈ থাকে। তাত যাই পেলাই যেতিয়া শিকিলো মই, সি জেমেট্ৰিটো এনেকৈ বুজাই দিলে, জেমেট্ৰিত মানে আমাৰ সময়ত 50 মাৰ্ক আছিলে, ইয়াত মাত্ৰ 3 মাৰ্কহে পোৱা নাই, বাকী মাৰ্ক গোটেই পাইছিলো মই মেথছত। আৰু সেইটো পৰীক্ষাৰ মাত্ৰ 2 মাহ আগত শিকিছিলো। তো এতিয়া মই সেইটো ক'ব বিচাৰিছো, টিচিং ইজ এ আৰ্ট। এইটো এটা আৰ্ট হয়। আপুনি এইটো আৰ্টটো যদি ল'ব পাৰে, ল'ৰা ছোৱালী মানে আপুনি ভাল বন্ধু হ'ব পাৰিব। আৰু এই কাৰণে আমাৰ শিক্ষকতাটো একদম গধুৰ দায়িত্ব। সমাজৰ ইঞ্জিনিয়াৰ, যিটো ছ'চিয়েল ইঞ্জিনিয়াৰটো আমাৰ শিক্ষকসকলে হয়, কিন্তু নৰ্মেল ইঞ্জিনিয়াৰ নহয়। যি ইঞ্জিনিয়াৰে আকৌ ইঞ্জিনিয়াৰ বনায়, শিক্ষকে শিকোৱাৰ পিছতে যাই ইঞ্জিনিয়াৰ হয়। ডক্টৰটো মানে শিক্ষকে শিকোৱাৰ পিছত ডক্টৰ হয়। গতিকে শিক্ষকসকলে চবৰে ওপৰত। কিন্তু আজি আমাৰ শিক্ষকসকলৰ মানদণ্ডটো আমাৰ ইয়াত লাহে লাহে নাইকিয়া হৈ গৈছে। আগত যিটো মানদণ্ড আছিলে এইটো লাহে লাহে নাইকিয়া হৈ গৈছে, সেইটো আকৌ আনিব লাগিব, আমি সেইটো বিচাৰো। তো সেইকাৰণে মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। 2006 চনৰ পৰা শিক্ষাৰ লগত মই খুব ওচৰ এটা সম্পৰ্ক ৰাখি আছো কাৰণে মই কৈছো। কিন্তু এতিয়া আমাৰ বহুত সমস্যা আছে শিক্ষা খণ্ডত, লাহে লাহে এইটো আমি ঠিক কৰিব লাগিব। কিন্তু যিখিনি আমাৰ শিক্ষক আছে তেখেতসকলে যদি ভাল গুৰুত্ব দি কাম কৰে, এতিয়া আমাৰ তাত ডাঙৰ ডাঙৰ প্লেয়াৰৰ লগত আমি যোগাযোগ কৰি আছো, তেখেতসকলে আহি চিষ্টেমটো অলপ ইজি কৰি দিয়াৰ কাৰণে কেনেকৈ এফেক্টিভ মানে টিচিং লাৰ্নিং প্ৰচেছটো আগবঢ়াব পাৰে, সেইটো তেখেতসকলে আমাক সহায় কৰিব। ইয়াৰ কাৰণে অল ইণ্ডিয়া লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত কাম কৰি থকা বিভিন্ন এজেঞ্চিৰ লগত আমি যোগাযোগ কৰিছো, আৰু তেখেতসকলে আমাৰ অঞ্চলত আহি থাকি পেলাই এই ছেপ্টেম্বৰ মাহৰ লাষ্টতে গোসাইগাঁও ব্লক আৰু তামুলপুৰ ব্লক, সেইটো মানে এটা টাটা ট্ৰাষ্টৰ দ্বাৰা এটা ভাল এটা অৰ্গেনাইজেশ্যনে এইটো টেক আপ কৰিব। আৰু সেই দুটা ব্লকত কেনেকৈ মানে শিক্ষাটো এফেক্টিভ কৰিব পাৰে সেইটো আৰম্ভ আমি পাইলট প্ৰজেক্ট কৰিব বিচাৰিছো। ইয়াৰ পিছত প্ৰত্যেকটো মানে ব্লকত আমি সেইটো এক্সপান্ড কৰিম।
কেনেকৈ এফেক্টিভ টিচিং লাৰ্নিং কৰিব পাৰে মই সেইটোৱে অনুৰোধ কৰিম ঘৰত আমাৰ সমস্যা থাকিব কিবা থাকিব এপইণ্টমেণ্ট পোৱাৰ পিছত আৰু সমস্যা বাঢ়ি যাব চবে মানে আপোনালোকক কাম জাপি দিব কিন্তু সেই বুলি শিক্ষকতা যিটো কাম সেইটো যাতে হেমাহি নকৰে মই সেইটোৱে অনুৰোধ কৰিছোঁ আৰু মই সকলোকে বেষ্ট অফ লাক দিছোঁ ধন্যবাদ More coordinator director, chief executive member, Sri Promoter Saraway, তেখেতৰ বহুমূলীয়া বক্তব্যৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচীৰে আমি আগবাঢ়িম এতিয়া আমাৰ মাজত আজি আমাৰ অসমৰ মন্ত্ৰী শ্ৰী উৰ্কাও গৰা ব্ৰহ্ম ছাৰ আমাৰ মাজত আছে গতিকে ছাৰক আজিৰ এই আমাৰ কংগ্ৰেছৰ ceremonial যিটো ডিষ্ট্ৰিবিউশ্যন এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত বৰ্তমান ক'ব কাৰণে মই ছাৰক অনুৰোধ জনাইছোঁ ছাৰ সন্মানীয় বিটিসি চিফ প্ৰমোটৰ ডাঙৰীয়া আজি অনুকম্পামূলক যিটো নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী ইয়াত মুখ্য অতিথি হিচাপে আৰু উপস্থিত হোৱা অসমৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ শ্ৰী অতুল বৰা ডাঙৰীয়া উপস্থিত আমাৰ বিধায়ক জয়ন্ত বসুমতাৰী লৰেন্স ইছলাৰী ইয়াতে উপস্থিত মাধৱ চেত্ৰী MCL BTC আৰু অৰূপ দে এক্সিকিউটিভ মেম্বাৰ BTC ডেপুটি কমিশনাৰ কোকৰাঝাৰ অন্যান্য প্ৰিন্সিপাল ছেক্ৰেটাৰী ইনচাৰ্জ BTC অন্যান্য বিষয়ববীয়াসকল আৰু উপস্থিত ৰাইজসকল আজিৰ অনুষ্ঠানত মই আৰু দীঘলীয়া বক্তব্য ৰাখিব লাগে বুলি মই নাভাবোঁ বহুজনক মই চিনি পাওঁ যিসকলে কম্পেশ্যনেট গ্ৰাউণ্ডত চাকৰি বিচাৰি আহিছে 4-5 বছৰ চাকৰি পোৱা নাই বহু সময়ত নিৰাশা হৈ পেলাই মোৰ ওচৰতো চাপিছিল নহ'বগৈ নেকি আমাৰ চাকৰি তেতিয়া আমি অকল এচুৰেঞ্চে দিব পাৰিছিল যে হ'ব আমি কৰিম তেতিয়া আমিও ক'ব পৰা নাছিল যে আজিৰ দিনত এনেকুৱা আমি নিযুক্তি পত্ৰ যে বিতৰণ কৰিব পাৰিম সঁচাচিকে এইটো হ'ল আমাৰ BTC চৰকাৰ প্ৰমোটৰৰ নেতৃত্বত কিছুমান কমিটমেণ্ট আছে যিটো অসমৰ ৰাজ্য হিচাপে অসম চৰকাৰৰ কমিটমেণ্ট তাৰে আধাৰত BTCৰ কিছু কমিটমেণ্ট আছে যিটো পাব্লিক কমিটমেণ্ট যিটো নিৰ্বাচনৰ সময়তে আমি প্ৰতিশ্ৰুতি হিচাপে মানুহক প্ৰদান কৰিছিলোঁ দিছিলোঁ আৰু প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিবৰ কাৰণে ষ্টেপ বাই ষ্টেপ এনেকৈ আগবাঢ়ি যোৱা অলপ আগত অলিম্পিক মিছন লঞ্চ কৰাৰ পিছত এটা উৎসাহ উদ্দীপনা লৈ আমি ওলাই আহিছোঁ যে এই অঞ্চলত এটা অৰ্থনৈতিক বিপ্লৱ আৰম্ভ হৈছে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নতি কৰিবৰ কাৰণে কাউন্সিল চৰকাৰ অন্তত এটা দীৰ্ঘম্যাদী এটা আঁচনি আৰম্ভ কৰিছে অসমীয়াদী আঁচনি বহুতখিনি আছে ইমিডিয়েট নিডছ অফ দি পিপল যিসকলক আজি মানে গাড়ীত তেল ভৰাবৰ কাৰণে পইচা লাগে কাৰোবাক মোবাইল লাগে ইমিডিয়েট নিডছবিলাক আছে সেইটো পূৰণ কৰা যায় কিন্তু তাৰ দ্বাৰা যিটো চেঞ্জৰ কথা আমি ভাবিছোঁ সেইটো নহয় আৰু সঁচাকৈ যদি এডুকেশ্যনৰ কথা বহুতখিনি আহি গৈছে আমাৰ এই অঞ্চলটো এডুকেশ্যন ক্ষেত্ৰত যদি জনা যায় সেইটো বেকৱাৰ্ডনেছৰ কাৰণে জনা যায় আৰু বেকৱাৰ্ডনেছৰ কাৰণেও বহুত কাৰণ আছে চিৰাং ডিষ্ট্ৰিক্টটো এটা সময় আছিলে লাষ্টত অসমত কিন্তু এইটো ইমান চেলেঞ্জিং জব কষ্ট কৰি বহুত দিশত কাম কৰি হয়তো চিৰাং ডিষ্ট্ৰিক্টৰ অৱস্থা যিটো স্থান সেইটো আকৌ উন্নত হ'ল এটা পৰ্যায়লৈকে বাক্সাৰ কথা উল্লেখ কৰিছে হয়
ঠিক তেনেকৈ কিন্তু বাকী যিবিলাকৰ স্থান বাক্সাতকৈ অলপ ওপৰত আছে সেইবিলাকৰ স্থানো কিন্তু খুব উৎসাহজনক নহয় কোকৰাঝাৰ বা ওদালগুৰিত আমাৰ অলপ এক্সপ'জাৰৰ অভাৱ ঘটিছে পঢ়া শুনাটো আমি কৰিছোঁ আৰু বিশেষকৈ ইয়াত মাতৃভাষাত যিসকলে পঢ়া শুনা কৰে তেওঁলোকৰ অলপমান মেণ্টেল হৰাইজনৰ কথা মই শিক্ষা দীক্ষাৰ শিক্ষাৰ মানদণ্ডৰ কথা কোৱা নাই কিবা যদি অলপ ডাঙৰ চেঞ্জ আনিব লাগে এটা মেণ্টেল হৰাইজনটো আনিব লাগে যিসকলে মানে অসমীয়া মাধ্যমত পঢ়ে বড়ো মাধ্যমত পঢ়ে আমাৰ মেণ্টেল হৰাইজনবিলাক এনেকুৱা হৈ গৈছে যে আমি মাতৃভাষা বড়ো মাধ্যমত শিক্ষা দীক্ষা কৰিছোঁ যেতিয়া বড়োলেণ্ড অঞ্চলত আমি চাকৰি পাবই লাগিব ইয়াতে থাকিব লাগে ইয়াতে খাব লাগে সেইটোৱেইতো আমাৰ চিন্তা আৰু অসমীয়া মাধ্যমত যিসকলে পঢ়িছে তেওঁলোকৰো চিন্তা এনেকুৱাই যে আমি অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছোঁ যেতিয়া অসমৰ ভিতৰতে সীমিত হৈ থাকিব লাগে অসমীয়া ভাষাৰ মিডিয়ামৰ স্কুলত চাকৰি পাব লাগে আৰু অসমীয়া হিচাপে চাকৰি পাব লাগে সেইখিনিয়েতো আমাৰ চিন্তা ইয়াতে ঘটনাটো মানে আহি যায় বা সমস্যাটো আহি যায় কাৰণ আজিৰ যুগটো অলপ যেনেধৰণে চেঞ্জ হৈ গৈ আছে অলপ কম্পিটিশ্যনটো মানে মুখত আমি কম্পিটিশ্যনৰ কথা কওঁ সঁচা অৰ্থত কম্পিটিশ্যনটো আমি বাচি থাকিব লাগিবলৈ বহুতখিনি আকৌ চেঞ্জ কৰিব লগা প্ৰয়োজন আছে তাতে বেছিক চেঞ্জটো মেণ্টেল হয় সকলোকে এটা বিয়ণ্ড দ্য লাইন ভাবিবলৈ চিন্তা কৰিবলৈ শিকাব লাগিব উইদিন দি লাইন মাত্ৰ থাকিবলৈ লাভ নহয় বিয়ণ্ড দ্য লাইনত বহুতখিনি কথা আহিছে আজি কম্পেশ্যনেট গ্ৰাউণ্ডত যিসকলে নিযুক্তি পাইছে মোৰ এটা কথা মানে এইটো এটা এক্সট্ৰাঅৰ্ডিনাৰী কণ্ডিশ্যন হয়নে নহয় কম্পেশ্যনেট গ্ৰাউণ্ডত যিসকলে চাকৰি পায় যিসকলে শিক্ষক কম্পেশ্যনেট গ্ৰাউণ্ডত যিসকলে চাকৰি পোৱা নাই কিন্তু নিজৰ কেপাবিলিটিৰ ভিত্তিত মানে চাকৰিটো পাইছে তেওঁলোকে কিমান প্ৰস্তুতি চলাব লগা হয় মাষ্টৰ চাকৰিটো পাবৰ কাৰণে আৰু যিবিলাকে কম্পেশ্যনেট গ্ৰাউণ্ডত পায় তেওঁলোকৰ প্ৰতি চৰকাৰে মোটামুটি বহুত কনচিডাৰেট হৈ যায় যে তেওঁলোকক দিব লাগে যিমান প্ৰস্তুতি ফ্ৰেছ কেণ্ডিডেটবিলাকে দিব লাগে বা কৰিব লাগে ইমান প্ৰস্তুতি হয়তো বা তেওঁলোকে কৰিব নালাগে বা কৰিব লগা নহয় তেনে ক্ষেত্ৰত এই শিক্ষকসকলে যিসকলে নিযুক্তি পায় তেওঁলোকৰ প্ৰতি কিবা এটা প্ৰশ্ন থাকি যাব প্ৰশ্নচিন যে কিমান ভাল শিক্ষক হ'ব মই নকওঁ ভাল শিক্ষক নহয় বুলি কিন্তু কথাটো হৈছে এইটো নেগেটিভলি নলৈ যিসকলে আজি নিযুক্তিটো পাইছে তেওঁলোকে পজিটিভলি লৈ পেলাই নিজকে প্ৰস্তুত কৰিব লাগে নিযুক্তি পোৱাৰ পিছত প্ৰস্তুত কৰিব লাগিব এটা ভাল শিক্ষক হ'বৰ কাৰণে আৰু ছাত্ৰসকলে যাতে যি শিক্ষাটো পাব লাগে এনেকৈ শিক্ষাদান কৰিব পৰা কেপাবিলিটিটো আজি যিবিলাকে নিযুক্তি পাইছে তেওঁলোকে নিজকে প্ৰস্তুত কৰি উলিয়াব প্ৰস্তুত কৰি ল'ব লাগে তো সেইকাৰণে মই আৰু বেছি নকওঁ চ' মই স্পেচিয়েল থেংকছ টু মিনিষ্টাৰ আছাম অতুল বৰা মানে আজি গোটেই দিনটো আমাৰ কোকৰাঝাৰত তেওঁ থাকি পেলাই বহুতখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে তেওঁ অভিজ্ঞতাৰে ভৰপূৰ মানে অভিজ্ঞতা থকা আৰু যোৱা যিটো মিনিষ্ট্ৰী তাতো মিনিষ্টাৰ আছিল যোৱা চৰকাৰ সময়ত চৰকাৰ চলোৱাৰ যথেষ্ট অভিজ্ঞতা আছে আৰু অসমখন আজি এটা উন্নয়নৰ মাত্ৰাত উন্নয়নৰ জখলাত যে গৈ আছে কেনেকৈ উন্নতি হৈ আছে তেওঁলোকে চব জানে আজি কি গতিত অসমৰ উন্নয়নৰ গতিটো গৈ আছে সেইটো সম্পৰ্কে জানে তেনে এটা কথাটো জানি থোৱা ভাল যে যিটো স্পীডত মানে এটা ডেভেলপমেণ্ট বা চেঞ্জটো গৈ আছে এই স্পীডটো মানে কেটচ আপ কৰিবৰ কাৰণে ষ্টুডেণ্টবিলাকক এতিয়া প্ৰস্তুত কৰিবৰ সময় আহি পৰিছে কাৰণ স্পীডটো ইমান স্পীডত গৈ আছে আমি আপুনি চবে ধৰি ৰাখিব নোৱাৰিব কোনেও শ্ল' ডাউন কৰিব নোৱাৰে যিটো স্পীডত গৈ আছে এইখিনিকে অনুৰোধ ৰাখি মোৰ বক্তব্য ইয়াতে মই সামৰিছোঁ আৰু যিসকলে নিযুক্তি পাইছে সেইসকললৈ মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ ধন্যবাদ আমাৰ মাননীয় মন্ত্ৰী শ্ৰী ইউ জি ব্ৰহ্ম ছাৰলৈ তেখেতৰ বহুমূলীয়া বক্তব্যৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীত আগবাঢ়িম আমাৰ পৰৱৰ্তী কাৰ্যসূচী এতিয়া নিযুক্তি পত্ৰ বিতৰণ
গতিকে আমি মেইন কাৰ্যসূচীত আহিছোঁ গতিকে এই মুহূৰ্তত আমি এতিয়া মেইন কাৰ্যসূচীত আহিছোঁ নিযুক্তি পত্ৰ বিতৰণ আমাৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন গতিকে আমি এই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনটো আমাৰ সন্মানীয় আমন্ত্ৰিত অতিথি পঠুৱাই আমি বিতৰণ কৰিবলৈ আমি যোজনা চলাইছোঁ গতিকে প্ৰথমতে মই মঞ্চত মাতিব খুজিছোঁ মহৰ চেৰাম বৰভূঞানী ATLP মহৰ চেৰাম বৰভূঞানী গতিকে মহৰ চেৰাম বৰভূঞানী আমাৰ আজিৰ মাননীয় মন্ত্ৰী শ্ৰী অতুল বৰা ছাৰক মই অনুৰোধ জনাইছোঁ যে ছাৰৰ হাতৰ পৰা আজি আমাৰ মহৰ চেৰাম বৰভূঞানী ATLP কোকৰাঝাৰ ডিষ্ট্ৰিক্টত গতিকে ছাৰৰ হতুৱাই এই নিযুক্তি পত্ৰ গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ নেক্সট Derha বসুমতাৰী এতিয়া নেক্সট আমাৰ মাজত আছে Derha বসুমতাৰী তেখেত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গ্ৰেড 4 গতিকে তেখেতক আমাৰ মাননীয় মন্ত্ৰী শ্ৰী উদ্ধৱ ব্ৰহ্মচাৰ আমাৰ মাজত আছে গতিকে ছাৰৰ পৰা নিযুক্তি পত্ৰ গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ এতিয়া নেক্সট আমাৰ মাজত আছে পৰিতা বসুমতাৰী গতিকে পৰিতা বসুমতাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিব আমাৰ মাননীয় বৰ্ডলেণ্ড ট্ৰেডাৰ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰী প্ৰমোদ বড়ো ছাৰ গতিকে ছাৰৰ হতুৱাই এই নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ পৰিতা নেক্সট আছে আমাৰ সমৰ বৰ্মন ইয়াৰ পিছত সমৰ বৰ্মনক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মই আমাৰ মাননীয় অতিথি শ্ৰীযুত লৰেন্স ইছলাৰী অনাৰেবল MLA তেখেতক মই অনুৰোধ জনাইছোঁ সমৰ বৰ্মন নেক্সট আছে আমাৰ জাৰিমিন স্বৰ্গীয়াৰী LP AT তেখেতক আমাৰ শ্ৰীযুত জয়ন্ত বসুমতাৰী অনাৰেবল MLA তেখেতক মই অনুৰোধ জনাইছোঁ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে নেক্সট বিনীতা বড়ো AT বিনীতা বড়ো নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মই শ্ৰীযুত আমাৰ অনাৰেবল EM অৰূপ কুমাৰ দে মই অনুৰোধ জনাইছোঁ এতিয়া নেক্সট আমাৰ মাজত আছে অমিতাভ প্ৰধান তেখেত বাক্সাৰ গতিকে তেখেতক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মই আমাৰ মাননীয় আমাৰ MCLA মাধৱ চেত্ৰী ছাৰক মই অনুৰোধ জনাইছোঁ আমাৰ মাজত আছে তৃষ্ণামণি বৰা তেখেতক আমাৰ মাজত আমাৰ মাননীয় কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰ বৰ্ণালী ডেকা বাইদেউ আমাৰ মাজত আছে গতিকে তেখেতকো মই নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ এতিয়া মাকন দেৱী বৰদলৈ ATME তেখেতক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে আমাৰ বৰ্ডলেণ্ড কাউন্সিলৰ IC প্ৰিন্সিপাল ছেক্ৰেটাৰী NC বসুমতাৰী আমাৰ মাজত আছে গতিকে তেখেতক মই অনুৰোধ জনাইছোঁ তেখেতে হাতৰ পৰা যাতে আমাৰ এই নিযুক্তি পত্ৰ যাতে গ্ৰহণ কৰে আমাৰ মাজত আছে আমাৰ বৰ্ডলেণ্ড কাউন্সিলৰ ছেক্ৰেটাৰী এডুকেশ্যন অমৰজ্যোতি বৰ্মন ছাৰ গতিকে তেখেতক মই অনুৰোধ জনাইছোঁ যে আমাৰ দুলাল বসুমতাৰী ATME দুলাল বসুমতাৰী এছিষ্টেণ্ট টিচাৰ ME তেখেত ওদালগুৰিৰ গতিকে তেখেতক মই মঞ্চত আহিব পাৰে মই অনুৰোধ জনাইছোঁ আৰু তেখেতক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে আমাৰ বৰ্ডলেণ্ড ট্ৰেডাৰ কাউন্সিলৰ এডুকেশ্যন ছেক্ৰেটাৰী শ্ৰী অমৰজ্যোতি বৰ্মন ছাৰক মই অনুৰোধ জনাইছোঁ তো আমাৰ আজি নিযুক্তি পত্ৰ বিতৰণ যিটো ফৰ্মেল যিটো কাৰ্যসূচী ইয়াতে আমি সমাপ্ত কৰিছোঁ ইয়াতে আমি যিমান
আমাৰ নিযুক্তি পত্ৰ আছে আমাৰ এই কাৰ্যসূচীৰ পিছত আমি বিতৰণ কৰিম এতিয়া আমাৰ মাননীয় অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা ছাৰক মই দুটামান ভাষণ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ছাৰ compassionate round নিযুক্তি লাভ কৰা এই নিযুক্তি পত্ৰ বিতৰণৰ আনুষ্ঠানিক এই অনুষ্ঠানত উপস্থিত থকা BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া মাননীয় মন্ত্ৰী উৎসৱুৰা ব্ৰহ্ম ডাঙৰীয়া মানে বিধায়ক স্লাৰী ডাঙৰীয়া বসুমতাৰী ডাঙৰীয়া তাত উপস্থিত থকা চেক্ৰেটাৰী ডাঙৰীয়া ডাঙৰীয়া উপায়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়া ইনচাৰ্জ প্ৰিন্সিপাল চেক্ৰেটাৰী বসুমতাৰী ডাঙৰীয়া জ্যেষ্ঠ শিক্ষা বিভাগৰ দায়িত্বত থকা বিষয়া অনুপম ডাঙৰীয়া বিষয়াসকল নিমন্ত্ৰিত ব্যক্তিসকল আৰু আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱক যুৱতী মই এই অনুষ্ঠানত থাকি অতিশয় আনন্দিত হৈছোঁ আজি দিনজোৰা কেইবাটাও কাৰ্যসূচী মই মুৰব্বী উৎসৱুৰা ব্ৰহ্ম ডাঙৰীয়াৰ সৈতে আমাৰ বিধায়ক MCA LA সকলৰ লগত সহযোগিতা কৰিছোঁ আজি যিসকলে ইয়াত নিযুক্তি পত্ৰ লাভ কৰিছে তেখেতসকলৰ পৰিয়ালৰ ব্যক্তিয়ে কৰ্মৰত অৱস্থাতেই হয়তো নিযুক্তি পাব পাৰিব